আমাৰতো পচন্দ আছেই এতিয়া ল'ৰা ছোৱালীয়ে কথা পাতি লওক সিহঁতৰ মন মিলিলে আমাৰতো কথাই নাই পাহি এওঁক বাৰ ওচৰলৈ লৈ যোৱাচোন আজিকালি ল'ৰা ছোৱালীয়ে এৰেঞ্জ মেৰেঞ্জ নকৰেই আমাৰহে ভাগ্য আৰু চিনি তিনি নাপাওঁ কেনেকৈ বিয়া পাতিম বাৰু আৰু তইতো জানই মোৰ আজিলৈকে বয়ফ্ৰেণ্ড এটাও নহ'ল বেলেগ এখন ঘৰত গৈ কেনেকৈ এডজাষ্ট কৰিম বাৰু আৰু তাতে মা দেউতাও নাথাকিব তই কিন্তু বহুত জমনি কৰ দেই তোৰতো ধেমালি লাগিছে হা বিয়া পতাৰ পাছত যদি বেলেগৰ লগত লাইন মাৰে যদি মোক ভাল নোপোৱা হৈ যায় যদি মাৰপিট আৰম্ভ কৰে আৰে ক'বলৈ দে না আহক আপুনি ইয়াতে বহক মই পানী এগিলাচ লৈ আহোঁগৈ তুমি ভয় খোৱাটো স্বাভাৱিক বেলেগ এখন ঘৰত এডজাষ্ট কৰাটো ইমানো ইজি নহয় তাতে আকৌ এৰেঞ্জ মেৰেজ এটা ভাল সম্পৰ্ক গঢ়ি তুলিবলৈ কি লাগে জানা বিশ্বাস আৰু এটা বান্ধোন মৰমৰ তোমাৰ মা দেউতাৰ সমান নহ'লেও চেষ্টা কৰিম তোমাক সুখত ৰাখিবলৈ চেষ্টা কৰিম তোমাক তুমি হৈ জীয়াই থাকিবলৈ দিবলৈ চেষ্টা কৰিম তোমাৰ এজন সঁচা বন্ধু হ'বলৈ আৰু চেষ্টা নহয় কথা দিলোঁ বিয়াৰ পাছত বেলেগ ছোৱালীলৈ চকু তুলিও নাচাওঁ చిన్న చిన్న నచ్చ తీరు పరికవ